গহপুৰ নগৰত আৰম্ভ হ'ল চত্ৰং নৈৰ বিভীষিকা। বছৰৰ প্ৰথমটো বাঢ়নী পানীয়ে এই জেঠ মাহতে বুৰাই পেলালে ৭ নং ৱাৰ্ডৰ মধ্য চত্ৰং গাঁৱৰ কেইবাটা পৰিয়ালৰ ঘৰবাৰী। নিশা অহা এজাক ধাৰাসাৰ বৰষুণৰ পিছতে এনে পৰিৱেশৰ সৃষ্টি হয় গহপুৰ নগৰত। 16 কোটি টকীয়া বৃহৎ আঁচনি ৰূপায়ণ কৰি চত্ৰং নদীৰ বান খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা চৰকাৰে হাতত লৈ একাংশ ৰাইজক সুবিধা কৰিবলৈ চেষ্টা চলাইছে যদিও আন একাংশ ৰাইজ কিন্তু আজি এনেধৰণে পানীৰ মাজত বুৰ যাবলগীয়া হ'ল। ইপিনে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সন্থাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত গহপুৰ নগৰৰ মাজমজিয়াত নিৰ্মাণ কৰা যি পকী নলা, সেই পকী নলাৰে চত্ৰং নৈ বাঢ়নী পানী উভতনি যাত্ৰা হোৱাৰ ফলত গহপুৰ নগৰৰ মাজমজিয়াৰ বহু অঞ্চল বুৰাই পেলায়। গহপুৰ প্লাছৰ দৰ্শকক এইখিনিত এটা উল্লেখ কৰিবই লাগিব যে এইটো এটা কথা যে কোটি টকীয়া বহু আঁচনি ৰূপায়ণ হৈছে চত্ৰং নদীত ৰাইজক সকাহ দিবৰ বাবে, গহপুৰ নগৰবাসীক সকাহ দিবৰ বাবে, কিন্তু তাৰ সুফল এই পৰ্যন্তও যে ৰাইজে পোৱা নাই। জেঠ মাহৰ এই প্ৰথমটো বাঢ়নী পানীয়ে তাকেই প্ৰতিফলিত কৰিছে।